মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি গৈ আছোঁ কাজিৰঙা। মই গৈ আছোঁ, পবিত্ৰ গৈ আছে, এইফালে আমাৰ সি গৈ আছে। তো আপোনালোককো আমি লৈ যাম লগত। ভিডিঅ'টো কণ্টিনিউ কৰক আমাৰ লগত। খালি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। আমি আহি পাইছোঁ মিছন চাৰিআলিৰ পৰা আপোনাৰ এইফালে গ'লে আমাৰ সোঁহাতে গ'লে পাব মঙলদৈ ছাইড, আৰু আমি এতিয়া যাম নগাঁও ছাইড। এইফালে গ'লে নগাঁও। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। जाने मेरी जानी গাড়ী কিবা কৰিছ নেকি? অঁ বঢ়িয়া। আবতৰি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ফিলিংছ মানে কি ক'বা আৰু অসম মানে দিনটো বস্তু পাইছে আজি খালী পেট কি ভাত কি পেট নেই জলদি ভোকত মানে আকৌ কিবা পেটটো কিবা কামুৰি আছে, খাই লওঁ আৰু তাৰপিছত ক'ব পৰা অৱস্থাত হৈ যাম আৰু। ৰাতিপুৱা ব্ৰেকফাষ্ট কেনেকুৱা খানা? মজা বঢ়িয়া ন? হয়তো কেনেকুৱা খানা? একদম বঢ়িয়া। আমি কলিয়াবৰ পাইছোঁ। এই কলিয়াবৰৰ পৰা আপোনাৰ ইয়াৰ পৰা সোঁফালে গ'লে পাম নগাঁও, গুৱাহাটী, আৰু বাওঁফালে গ'লে কাজিৰঙা, যোৰহাট, শিৱসাগৰ। আমি এতিয়া বাওঁফালে যাম কাজিৰঙা। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। দেহাৰ বৰণ ৰং এয়া আমি আহি পাইছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক। মেইন গেট পোৱাহি নাই আৰু এইখন বুঢ়া পাহাৰ পাৰ হৈ আহিছোঁ। বৰ ধুনীয়া সেউজীয়া চাৰিওফালে, বিৰাটেই ধুনীয়া লাগিছে। আৰু আজি ৱেডাৰটো বহুতেই ধুনীয়া, গোটেই ঘাঁহনি। আৰু মোৰ তলত এয়া আপোনালোকে দেখিব পাইছে হাতী খোজ। এয়া গছে গছে কুহি পাত, পাতৰ আঁৰত কুলিৰ মাত, ওই গছে গছে কুহি পাত, পাতৰ আঁৰত কুলিৰ মাত, শুনি থাকিলেও দেখি নপৰে যে আশাত, শুনি থাকিলেও দেখি নপৰে যে আশাত, লিহিৰি কহুৱা ফুলে বয়া মৰে গাত, কাজিৰঙাৰে এইটো হালদিবাৰী বুঢ়ী আই মন্দিৰ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোকৈ ধুনীয়া আমি পাইছোঁ এতিয়া কহৰা। আমি মেইন গেটটো বন্ধ আছে, কাজিৰঙাটোৰ ভিতৰত বন্ধ আছে এণ্ট্ৰি। তাৰপৰা এতিয়া আমি পিকনিক স্পটত আহি আছোঁ, বেক কেমেৰা দি দেখাই আছোঁ। আমি আহি পাইছোঁ এতিয়া কাজিৰঙাৰ পিকনিক স্পট। এইটো কাৰ্বি আংলঙত পৰে। এয়া চাওক ইমান ধুনীয়া নদী বৈ আছে। নদী নহয়, এইটো সুঁতি, আৰু এই চাইডে পাহাৰ। মই কেমেৰাটো ঘূৰাই দিছোঁ, অলপ পোহৰটোৰ কাৰণে দিগদাৰ হৈছে, তাৰ কাৰণে ক্ষমা কৰিব। এয়া বেক চাইডে পাহাৰ। ৱাও কি ধুনীয়া। এয়া এই চাইডে পাহাৰ। এয়া পাতৰ আঁৰত কুলিৰ মাত, ওই গছে গছে কুহি পাত, পাতৰ আঁৰত কুলিৰ মাত, শুনি থাকিলেও দেখি নপৰে যে
সন্মুখ এণ্ট্ৰেঞ্চ কাজিৰঙাৰ কিন্তু এতিয়া বৰ দুখ লাগিছে যে 1 তাৰিখৰ পৰাহে আমাৰ কাজিৰঙা এণ্ট্ৰেঞ্চটো খুলিব কাজিৰঙা এণ্ট্ৰি দিয়া হ'ব জীপ চাফাৰী বা হাতী চাফাৰী গতিকে এতিয়াতো উপায় নাই আৰু পাগলামি ষ্টাৰ্ট জয় কলিতা পাতৰ আঁৰত কুলিৰ মাত ঐ গছে গছে কুহি পাত পাতৰ আঁৰত কুলিৰ মাত শুনি থাকিলেও দেখি নপৰে যে গিয়াখাত শুনি থাকিলেও দেখি নপৰে যে গিয়াখাত লিহিৰি কহুৱা ফুলে বয়া মৰে গাত কাজিৰঙাৰে কাবেকা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা আমি গোটেই কাজিৰঙা ঘূৰিলোঁ একো জীৱ জন্তু নেদেখিলোঁ একে লাষ্টত ঘূৰি অহাৰ সময়ত এটা গঁড় আৰু গঁড়ৰ পোৱালি দেখিছোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ ৰ'ব মই ৰাস্তাটো পাৰ হওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ তো গাইজ আমি আহি পাইছোঁ কাজিৰঙা কঁহৰা ৰেঞ্জত বাকী জীৱ জন্তুবোৰতো ৰ'দৰ কাৰণে সোমাই আছে মাত্ৰ ইয়াত আপোনাৰ ওলাই আছে এজনী ম'হ মই জুম কৰি দেখাইছোঁ ম'হজনী এজনী ম'হ ওলাই আছে কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা তো গাইজ এইটো বুঢ়া পাহাৰ ভিউ পইণ্ট মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তলৰ ফালে কাজিৰঙা